লখিমপুৰৰ উচ্ছেদিত খিলঞ্জীয়া পৰিয়ালক সকাহ দিলে চৰকাৰে। অৱশেষত উচ্ছেদিত 12 ঘৰ খিলঞ্জীয়া পৰিয়ালক প্ৰদান কৰা হ'ল ভূমি। কম দিনৰ ভিতৰতে চৰকাৰে লোৱা সিদ্ধান্তৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ উচ্ছেদিত লোকৰ। ইয়াৰ ভিতৰতে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক এনেকৈ সংস্থাপন দিয়া ব্যৱস্থা লৈছে তাৰ বাবে ধন্যবাদ জনাইছোঁ। 1.5 কথাকৈ ভূমি লাভ কৰি সুখী এতিয়া খ্ৰীষ্টান VGRত উচ্ছেদিত খিলঞ্জীয়া পৰিয়াল। শেহতীয়াকৈ উচ্ছেদ চলা লখিমপুৰৰ খ্ৰীষ্টান VGRত ভূমিহীন হৈ পৰিছিল 12টাকৈ খিলঞ্জীয়া পৰিয়াল। খিলঞ্জীয়া লোকৰ বাসস্থানত চৰকাৰে উচ্ছেদ চলোৱাৰ বিৰুদ্ধে সৰ্বত্ৰ প্ৰতিবাদ কৰিছিল সকলোৱে। দল সংগঠনেও দাবী কৰিছিল সংস্থাপিত কৰক খিলঞ্জীয়া পৰিয়ালক। অৱশেষত সকলোৰে দাবী আৰু আহ্বানৰ প্ৰতি সঁহাৰি জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মঙলবাৰে উচ্ছেদিত পৰিয়ালক জিলা প্ৰশাসনে প্ৰদান কৰিলে 1.5 লোচাকৈ ভূমি। গাঁৱৰ যোনটো আমাৰ খ্ৰীষ্টান ৰেভিনিউ মেপত পৰে তাত 12 ঘৰ ইণ্ডিজিনিয়াছ ফেমিলি, লেণ্ডলেছ ফেমিলি, তেওঁলোকক মাটি আজি পট্টা দিয়া হৈছে। সেই 12 ঘৰ মানুহক আজি SDLC পট্টাটো দিয়া হৈছে। কিমানকৈ মাটি? 1.5 কথাকৈ দিয়া হৈছে, যিহেতু এই এৰিয়াটো আপোনাৰ এক্সটেনশ্যন এৰিয়াত পৰে, টাউন এক্সটেনশ্যন এৰিয়াত। চ' এজ পাৰ যোনটো আমাৰ লেণ্ড পলিচি আছে, লেণ্ড পলিচিৰ মতে প্ৰত্যেক ঘৰ ফেমিলিক 1.5 কথাকৈ মাটি দিয়া হৈছে। চৰকাৰী পৃষ্ঠপোষকতাত ভূমি লাভ কৰি সুখী এতিয়া কেওটা পৰিয়াল। ক্ষিপ্ৰ সিদ্ধান্তৰে ভূমি প্ৰদানৰ বাবে ধন্যবাদ জনালে মুখ্যমন্ত্ৰীক। চৰকাৰে ইমান কম দিনৰ ভিতৰতে যদি ইমান সুন্দৰ এটা পদক্ষেপ লৈছে, আমি মানে বহিবৰ কাৰণে এডোখৰ আমাক ঠাই দিছে ইমান সোনকালে, তাৰ কাৰণে চৰকাৰক বহুত বহুত ধন্যবাদ জনাইছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু সকলোকে। আমাৰ 12 ঘৰ দিছে। তো আমি প্ৰথমতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো আমি কিবা পাবলৈ হ'লে কিবা হেৰুৱাবও লাগিব। আমি কিবা হেৰুৱাইছোঁ যদিও আমাৰ এই মুহূৰ্তত আমি সুখী অনুভৱ কৰিছোঁ। আৰু গোটেই অসমৰ যিটো পৰিস্থিতি আছে, এই পৰিস্থিতিত আমি প্ৰতিজন অসমীয়াই, প্ৰতিজন প্ৰকৃত যি অসমীয়া আছে, খিলঞ্জী আছে, আমি এই অসমৰ ভূমি ৰক্ষা কৰাৰ কথাটো আমি সকলোৱে চিন্তা কৰিব লাগিব, চৰকাৰক আমি সহযোগ কৰিব লাগিব। নিউজ ডেস্ক NZ নিউজ।